নমস্কাৰ বন্ধু বান্ধৱীসকল কুহি ব্লগছৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি বনাম আমৰ জুচ। প্ৰথমে আমখিনি কাটি ভালদৰে ধুই বাকলি গুচাই লৈছোঁ। ইয়াৰ পিছত আমি আমৰ মঙহখিনি উলিয়াই লৈছোঁ গুটিৰ পৰা। এই মঙহখিনি এতিয়া আমি মিক্সিত দি পেষ্ট বনাই ল'ম, তেতিয়া আমাৰ গোটা গুটি একো নাথাকে। আমি আমৰ পাল্পখিনি ওজন কৰি ল'লোঁ। ওজন কৰি আমি 1 কেজি আমৰ পাল্প ল'লোঁ। লগত 1 কেজি আমৰ পাল্পৰ কাৰণে আমি 1.5 কেজি চেনি, 1.5 লিটাৰ পানী, এই গোটেইখিনি একেলগে মিলাই লৈ সম্পূৰ্ণ আমাৰ জুচ হৈ গৈছে। এতিয়া আমি এইখিনি বটলিং কৰি ৰাখি দিব পাৰোঁ। মেংগো জুচ হৈ গ'ল। এয়া এতিয়া ইমান সহজতে হৈ যোৱা মেংগো জুচ বহু দিনলৈ ষ্ট'ৰ কৰি খাব পাৰি।